ঐ ভাইটি, কি কৰিছ হয়? কি কৰিবিনো, এনেই আছো আৰু। তাৰপা খবৰ খাতি কেনেকুৱা বাৰু না? বাৰুৱে দেই, তোৰনো? মোৰনো কেনেকুৱা হ'ব আৰু, আছো আৰু নমৰি জীয়াই কেনে। কিবোৰ সেনেকুৱাকে কৈছ ক? কি কবি আৰু, চেহেৰা পাতি দেখিছোৱেচোন, যাতকে শুকাইখিনিয়ে গৈছোং, সেইকাৰণে ককো ওলাই যাব নোৱাৰা হৈছোং আৰু। ইফালে যাবি, ঐ তই কিবোৰ ইমান কিটিঙি হৈছ হয়? সিফালে যাবি, ল'ৰাজনী ইমান শুকাইখিনিয়ে গৈছে যে, একো নেখাও না কি হয়? এনেকুৱাকে একেখিনি প্ৰশ্নকে কৰি মেথাটো গৰম কৰি দি। সেই ক, মোৰ একেই হৈছে ক, কাহানি কি যে শকত হম একো ভাবি নাই পোৱা দেই। কেটেঙা হৈছোং আমি, সমস্যা হৈছে লোক, কিনো কাছা আকৌ। সেই ক, একো নোখোৱাকে জানো কোনোবাই জীয়াই থাকিব পাৰি না? একো নোখোৱা হ'লেনো মই ইমান দিনে মই নাথাকোং না? অৰ্থ নাইকিয়া প্ৰশ্ন কিছুমান কৰি থাকি দেই মানুহখনে। কি কৰিবি আৰু, সিহঁতি নিজে হাতীটো গোটে জলহস্তিটো গোটে শকত যে, সেইকাৰণে আমি বেছিকে কেটেঙা দেখি পাই হপায়। একদম বাৰু কথা কৈছ তই। কেতিয়াবা টিঙিচকে খংটো উঠি যায় কিটেঙি বুলি থাকিলে। হেভুন বাদ দে আৰু, কোৱা শুনক কৈ থাকব দে। তাৰপা তই ক'ক যাম বুলি আহিছিলি ক? মই যে চেপেটা গায়তৰ ঘৰৰ পৰা ভীমকল দুটামান আনিব যাম বুলিছিলোং ক। এইবাৰ ভীমকল খাই কিনে শকত হমেই বুলিছোং। এবাৰ তেতিয়াহ'লে তই শকত হবি আৰু ন? তাকে ভাবিছোং আৰু, নহ'লেনো কিমান কথা শুনি থাকিম। দে হ তয়ো খাবি ক, দুয়োটাই লগতে শকত হম। মই যে নেখাওঁ দেই, মই এবাৰ ভীমকল খোৱা বাৰু কি পাই থৈছোং। কি হলনো হয়? তইচোন জানই ময়ো তোৰ গতে কেটেঙা মেটেঙাই, সেইকাৰণে শকত হম বুলি ভাবি কিনে এদিন 8টা নে 9টা ভীমকল লগতে খাই দিলং নহয়। তাৰপা কি আৰু, শকত হোৱাটো দূৰৰে কথা, হাগুং দেহে কষ্ট পালং। কষ্ট মানে সৰু সুৰা কষ্ট নহয় নেহে, একেবাৰে সাংঘাতিক কষ্ট আৰু। কেনেকুৱা কষ্ট হলনো? ভীমকল খাই কেনে যিহে গু টান হল, মিটিঙত আধা ঘণ্টা বহি থকা পিছতো গু নোলাইছিল নেহে। ভূমিটো ফাটি যাং জিৰটো উই যাং কৈছিল দেই। তাৰপা কি আৰু, গু নোলোৱা দেখি এবাৰ মায়ে ভূমিটো বাহনী কাঠিয়ে উকুটিছি, এবাৰ ভিন্দি লগাইছি, এনেকুৱাকে লাষ্টত যেন তেনে ওলালগি আৰু। মৰাটো কথা, কম কষ্টখন পালি না সেয়া তই। সেই ক, সেইদিনাখনৰ পৰা যে মই ভীমকল খুৱাই এৰি দিলোঁ। তোৰ কথাখিনি শুনি মোৰ ভয়ে লাগলো দেই। ময়ো ভীমকল খাই কিনে শকত হম বুলি ভবা কথাষাৰ বাদ দিব লাগব আৰু।